Hello everyone, happy Bihu. Kali pitha banalu. Tarpisate sawa hakaji ki pitha banalu. তিল পিঠা বনাইছিলো এইখিনি বৰা চাউলৰ নিকিট খুন্দি লৈ বৰা চাউলৰ তিল পিঠা হয় তিল মিঠৈ দি কৰা পিঠা এইখিনি বনাইছিলো বৰ পিঠা চাউলৰ গুড়ি দি সফট হয় পিঠাটো খাবলৈ তো 1 ঘণ্টাৰ মান মই ঘোলটো বনাই ৰাখি পেলাই তাৰ পিছত বনাইছিলো পিঠাটো খাবলৈ বহুতে ভাল লাগে টেষ্টি হয় Hello everyone, আপোনালোকে দেখিলে মই আজি পিঠা চিঠা বনালো অলপ এতিয়া জুই ওচৰ আছিল কাৰণে গোটেই স্কিনখন মোৰ অলপ টানি টানি ধৰি আছে তো আপোনালোকে চাই থাকক মই কি কৰি আছো অলপ মুখখন ময়জ কৰি হেৰিখিনি এইখন হ'ল হাৰ্বেল সাবুন এটো স্পেশালি মই বনাইছিলো ঘৰতে উৎসৰ পৰা উৎস আৰু কি দি বনাইছো এদিন মই দিম আৰু কেনেকৈ বনাই হেতু মই দিম ধুনিয়াকে গতিকে হেতু দিলে আপোনালোকৰ স্কিনখন ধুনিয়া ময়জ হৈ যায় আৰু স্কাৰ্বৰ কাম কৰে আৰু যিসকলে মেকআপ কৰে প্ৰায় শুটিং টুটিং হৈ যায় তেওঁলোকৰ কাৰণেতো বহুত জৰুৰী হয় আৰু যিসকলে বাহিৰত বিশেষকৈ থাকে দিনত তো ৰাতি এনেধৰণে অকণমান স্কিনখনৰ যত্ন ল'লে স্কিনখন ধুনীয়া হৈ থাকিব মই ৱাছ কৰি লওঁ মই এতিয়া উঠি লওঁ স্কিনখন
এয়া তেল পিঠা, বৰপিঠাও কয়, আমাৰ ফালে বৰপিঠা কয়, কিছুমানে দুপিঠা কয়, নিমকি, তাৰপিছত তিলৰ লাডু, নাৰিকলৰ পিঠা আৰু নাৰিকলৰ গুড় দি বনোৱা লাডু। এইখিনি মই বনালোঁ। তো আপোনালোকক কাৰোবাক ৰেচিপি লাগিলে মই দি দিম, কেনে হৈছে জনাব। গা পা ধুই আহিলোঁ, আজি বিহুৰ দিনা, আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক ওলাওক যাচিলোঁ। নামঘৰত সেৱা চেৱা কৰি আহিলোঁ, আহি চাহ তাহ দিওঁ আৰু মাহঁতক সেৱা কৰোঁ, কৰি চাহ দি আছোঁ। তাই থাকক লগত আনিছোঁ। হেপী বিহু কোৱা চবকে, হেপী বিহু। আৰু বিহু খাবলৈ বিহু খাবলৈ আহিবা। আজি বোলে কাঠআলু খাব লাগে, তো মই এতিয়া কাঠআলু ভাজি আছোঁ। মই কিন্তু বহুত ভাল পাওঁ, আপোনালোকে কেনে পায় জনাবচোন কমেণ্টত। কাঠআলু ভাজি আছোঁ। এতিয়া আমি চাহ তাহ খাই জলপান চলপান খাই আজৰি হ'লোঁ বিহুৰ দিনা, আৰু এতিয়া আজি আমি পথাৰলৈ যাওঁ, এপাক বলক আমাৰ লগত। এজোপা ধুনা গছ হয়, ধুনা গছ, এজোপা আমাৰ ধুনা গছ, ধুনা ওলাই আছে, ইয়া দেখিছে ন, ধুনা ওলাই আছে অলপ অলপ। এখন আমাৰ বাৰী আৰু আহি আছোঁ। পথাৰখন চাই পেলাই ভাল লাগে যে, আহিলে ঘৰলৈ আহিলে এপাক। এখন আমাৰ আৰু এখন বাৰী, এখন এইবছৰ পথাৰত মানুহে পানী, ইয়াত এবাৰ হেৰি নহ'লেই, পানীতে কাটিবলগীয়া হৈছে ধান। ইমান ভাল লাগে পৰিৱেশটো পথাৰত। কবালৈকে আছে, পানী আছে ন, বাটটো কি হ'ল এইখিনি? মাছ চোৱা কেনেকে জপি আছে, সেই মাছটো চোৱা। পুখুৰী চাবলৈ আহিলোঁ, সেইখিনি মাছটা জপি আছিলে। এইটো চোৱা, সেইটো দেখিলে সেইখিনিতে মাছ আছে, মানে বহুত মাছ আছে। ওইটো চোৱা, মাছ জপি আছে। পুখুৰীটো মানে ইমান মাছ আছে, একদম জপি আছে জপক জপক। এফালে আৰু আগলৈ যাব নোৱাৰি, মাজতে এইখিনি এবাৰ বানপানী হওঁতে এইটো কাটি দিওঁতে পানীটো যাবৰ কাৰণে বহুত ডাঙৰ হৈছিলে ন বানপানী, সেইকাৰণে এতিয়া পানীটো শুকুৱাই নাইকিয়া, তো আগলৈ যাব নোৱাৰি আৰু। পানী গছকেইটা নাযাওঁ, বোকা এইখিনি পাই উভতিম আৰু। অঞ্চু কি কৰিছা? মাছ চাই আছা? ক'লৈ আহিছিলা? গাঁৱত আহিছা? এতিয়া তুমি কি কৰি আছা? মাছটো চোৱা, দেখিছে মাছটো কেনেকৈ মাৰিছা? দেখিছানে? সেইটো মাছ চোৱা কেনেকৈ জপি আছে মাছটোৱে। তোমাৰ পথাৰ আৰু নাযাবা, সেইফালে যাবা, পানী আছে, শুন বোকা আছে। এতিয়া আমি উভতি যাওঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। বেছি ভিডিঅ' কৰিব পৰা নগ'ল, আৰু ইমানখিনিলৈকে চাই থকাৰ কাৰণে অশেষ ধন্যবাদ সকলোকে। তো বাই বাই, টেক কেয়াৰ।